হাই গাইজ, আজি বহুত দিনৰ মূৰত পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই কৰবী কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মৰ্নিং সময়, এয়া মই ছাতৰ ওপৰত আহিছোঁ কাপোৰ মেলিবলৈ। আৰু এয়া বুৰ বাগিচাখন দেখিছেনে, ইমান মৰমৰ। আৰু এয়া ছাতৰ ওপৰৰ পৰা অকণমান আমাৰ ভিউজ দেখাব চেষ্টা কৰিছোঁ। এয়া মই কাপোৰ মেলি থৈ দিছোঁ গাইজ। এয়া এই সৌখন হৈছে এইদিনাখন উদ্বোধনী হৈ যায় শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু। আপোনালোক সকলোকে দেখুৱাই আছোঁ। এয়া এইটো হৈছে আমাৰ, আৰু এয়া মই কাপোৰখিনি মেলি পেলাই ইফালে আচলতে ছাতৰ ওপৰৰ পৰা ইমান ধুনীয়া লাগে ৰ'দ পৰি নহয়নে গাইজ। আজি বন্ধ যিহেতু এনেকৈ আহিব নাপাওঁৱে। এয়া দেখা যায় ইমান ধুনীয়া লাগে ন গাইজ। এই সৌখন যে দেখিছে, সেয়া হৈছে গান্ধী বস্তি। এয়া পতাকাখন ইমান ধুনীয়া লাগে নহয়নে গাইজ। এয়া যিটো পেট্ৰল পাম্প, সেয়া পেট্ৰল পাম্প ওপৰত শ্ৰদ্ধাঞ্জলি সেতু। এয়া এয়া চাহ, গাখীৰ চাহ, বেঙেনা ভাজা, পুৰি। এয়া আমি তিনিওজনে খাব বহিছোঁ। এয়া আৰু এয়া আমি ফাইনেলি ৰেডি হৈ গ'লোঁ। এজনী আইনা চাই আছে আৰু মই ৰেডি হৈ গ'লোঁ। আৰু আচলতে আমি ক'ৰবাত গ'লে আমাৰ প্ৰায় এটা ঘটনা ঘটে, কি জানেনে, আমাৰ এজনক ৰখিব লগা হয়। মই ৰেডি, এজনো ৰেডি, কিন্তু এজন বাথৰুমত। তাই সদায় লেট। আপোনালোকে ক'বচোন অলপমান ফাষ্ট যাবলৈ, ছোৱালী মানুহ ন, গতিকে অকণমান ফাষ্ট হ'ব লাগে। এতিয়া বাথৰুমত আছে তাইক এতিয়া ৰখি থাকক। আৰু এয়া এতিয়া সময় হৈছে কিমান, 12:15। এয়া ক'ত যাওঁ নাজানো, কিন্তু এনেই ওলাই আছোঁ আৰু। এয়া লেট গাড়ী, আমাৰ বাথৰুমত আছে। হাই গাইজ, আমি ফাইনেলি পাই গ'লোঁ উগ্ৰতাৰা মন্দিৰ। এয়া আমি ফাইনেলি উগ্ৰতাৰা মন্দিৰত আছোঁ। এয়া চাকি ধূপ ল'বৰ বাবে এয়া বৰমা, পেহী, চিটকি তেওঁলোকে লৈ আছে। এয়া আমি সকলোৱে এনেদৰে চাকি ধূপ লৈ পেলাই আমি এতিয়া মন্দিৰৰ ভিতৰত যাম। এয়া উগ্ৰতাৰা মন্দিৰ। আমি আহি গ'লোঁ আগত বৰমা। এয়া বৰমা গৈ আছে আৰু বৰমাৰ পিছে পিছে আমি বহুত। এয়া উগ্ৰতাৰা মন্দিৰ আপোনালোকক দেখাইছে। এয়া উগ্ৰতাৰা মন্দিৰৰ প্ৰথম গেটটোৰে আমি সোমাই গৈছোঁ। আচলতে ভিতৰত যে মানে ভিডিঅ' কৰিব নোৱাৰি। এয়া আমি সকলোবিলাক আহি আছোঁ। এয়া চেণ্ডেলবিলাক আমি খুলি লৈছোঁ, খুলি পেলাই আমি মন্দিৰত গৈছোঁ। আৰু এয়া মন্দিৰৰ ভিতৰত সোমাই দেখিছেনে গাইজ, ইমানবোৰ পাৰ চৰাই। মোৰ যে দেখি ইমান ভাল লাগি গৈছে নহয়। এয়া পাৰ চৰাই দেখিছেনে গাইজ, মন্দিৰৰ ভিতৰত ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এয়া মন্দিৰৰ ভিতৰত এনেদৰে চাকিবিলাক জ্বলি আছে। এয়া এয়া পিছত বৰমা, আজি আমাৰ বৰমা মেইন। বৰমা কেনে লাগিল মন্দিৰৰ পৰা আহি কওক। ভাল লাগিল, খুব ভাল লাগিল। আৰু মন্দিৰটোৰ বিষয়ে যিহেতু আপোনালোকে জানে, বহুত মানে শক্তিশালী মন্দিৰ আৰু এইটো জাগ্ৰত উগ্ৰতাৰা মন্দিৰ। ইয়াত আহি আজি খুবেই ভাল লাগিল। আমি ছোৱালীকেইটাৰ লগত মই বহুত ভাল লাগিল। কেৱল এই ৰখি অলপমান আমনি লাগিছিলে ন। এই পালোঁ আজি সঁচাকৈ বহুত ভাল লাগিল। আচলতে উগ্ৰতাৰা মন্দিৰত যাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু আজি হঠাৎ বৰমাই প্ৰস্তাৱ দি দিলে, ভালে গ'লোঁ। আচলতে এটা বেলেগ প্লেনিং আছিলে ন, বেলেগ মন্দিৰত যোৱা। মন্দিৰ পালোঁ, গৈ ভাল লাগিলে। আহিলোঁ মন্দিৰ চাকি ধূপ জ্বলালোঁ। মাঘ মাহত ক'তো মন্দিৰত যোৱা নাছিলোঁ, আজি যাই আহি খুবেই মনটো ভাল লাগিল। ধন্যবাদ। থেংকছ ফৰ